হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, মোৰো ভালে। এয়া মই ভেদাইলতা দি মাছ কেনেকৈ বনালোঁ চাওঁচোন ব'লক। এয়া মই ভেদাইলতা পাতখিনি ধুই মেলি ধুনীয়াকৈ মিক্সিত আদা নহৰু পিঁয়াজ এটা দি ধুনীয়াকৈ মই এইখিনি পিচি লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মই এতিয়া কেৰাহীত আলু এটা ভাজি ল'লোঁ। তাত পিঁয়াজ জলকীয়া আৰু তেজপাত দি এইখিনি এতিয়া মই ভেদাইলতাখিনি ধুনীয়াকৈ তাত মই ভাজি ল'ম। মই হালধি দি দিলোঁ। গেছটো মই মিডিয়াম ফ্লেমত থৈছোঁ। এতিয়া এইখিনি মই দি দিলোঁ ভেদাইলতাখিনি। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াত মই পানী দি দিম। নিমখ নিজৰ আন্দাজমতে দিলেই হ'ব। এইখিনি মই এতিয়া পানী দিলোঁ আৰু অলপ পানী দিম এতিয়া মই পানী দি দিলোঁ। এতিয়া ইয়াত মই মাছখিনি দি দিম। এয়া মোৰ ভেদাইলতা আঞ্জা ৰেডি হৈ যাব। এতিয়া এইখিনি মোৰ হৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ। থেংক ইউ।